আদানী টুটুল গেছৰ এটা CGS ষ্টেচন বনিব গৈ আছে। এই CGS ষ্টেচনটোত আপোনাৰ কি হ'ব, আমাৰ যিটো CNG গেছ ষ্টেচনবোৰত দিব লাগে, গাড়ীৰ যিটো CNG গেছ ইয়াৰ পৰাই যাব। আৰু ইয়াৰ পিছত আমাৰ যিটো ঘৰে ঘৰে যিটো গেছ কানেকশ্যন হ'ব, যিটো হোম গেছ যিটো ছাপ্লাই হ'ব, ইয়াৰ পৰাই পাইপলাইন থ্ৰুদি ডেলিভাৰী হ'ব। কিমান দিনৰ ভিতৰত হ'ব এইটো আপোনাৰ ধৰক কামিং 1 বছৰৰ ভিতৰত আমাৰ প্লেন আছে। 1 বছৰৰ ভিতৰত আমি পাইপলাইন কৰি পিনে আমি ইয়াৰ পৰা কৰাৰ কথা আছে। লম্বা পাইপলাইনটো ইয়াৰ পৰাতো আপোনাৰ প্ৰথম আমাৰ বঙাইগাঁও কভাৰ কৰিম, তাৰপিছত এটা পাৰ্ট আমি লেংথটো ধৰক আপোনাৰ 12 কিলোমিটাৰ 14 কিলোমিটাৰ এনেকুৱা হ'ব। আচ্ছা, তাৰ চিলিণ্ডাৰ অতীত হ'ব গৈ আছে নেকি? চিলিণ্ডাৰ কোনোবাই ইউজ কৰিলে কৰিব পাৰে, কিন্তু পাইপলাইনটোৰো আমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্ট আমি কভাৰ কৰিব লাগিব। ফাৰ্ষ্ট ফেজত আমি ধৰিছোঁ 500 হোম গেছ কানেকশ্যন আমি কৰিম বুলি। তাৰপিছত ফেজ ৱাইজ আমি কৰি গৈ থাকিম। তাৰমানে আপোনাৰ ঘৰে ঘৰে সকলোকে দিয়া হ'ব? ঘৰে ঘৰে সকলোকে দিয়া হ'ব। মানে চিটি গাঁও বুলি কথা নাই? চিটি গাঁও বুলি কথা নাই। এতিয়া আমি প্ৰথম চিটিত আমি কভাৰ কৰিম, তাৰপিছত আমি এপ্লিকেশ্যন যেনেকৈ আহিব, যেনেকৈ ৰিকুৱাৰমেণ্ট আহিব, তেনেকৈ আমি কৰি গৈ থাকিম। মানে আগন্তুক 10 বছৰত চিলিণ্ডাৰবিলাক নোহোৱা হৈ যাব আৰু প্ৰায়? চিলিণ্ডাৰ নোহোৱা বুলি ক'ব নোৱাৰি। চিলিণ্ডাৰ মানুহ ইউজ কৰি থাকিব পাৰিব, আৰু যোনে যাৰ সুবিধা হয় পাইপ গেছো সুবিধা ইউজ কৰিব পাৰিব। এই গেছটোৰ সুবিধাটো কি থাকিব, মানে কি পৃথক মানে চিলিণ্ডাৰতকৈ? এইটোত মানে আপোনাৰ সেই প্ৰিপেড ছিষ্টেম হ'ব। আপোনাৰ চিলিণ্ডাৰ লৈ পিনে যাব নালাগে, আৰু আপোনাৰ পাইপ গেছতে আপোনাৰ মিটাৰ থাকিব। মিটাৰ মতে আপোনাৰ বিলিং হ'ব। যিটো আমাৰ এতিয়া চিলিণ্ডাৰ যিটো ৰেট হৈ আছে তাতকৈ অলপ কমো হ'ব, আৰু ছেফটিৰ ফালৰ পৰা আমাৰ চব সুবিধা থাকিব। ক'ৰবাত কিবা হ'লে আমি লগালগ আমাৰ ভাল বন্ধ কৰি আমি সেইটো লগালগ মানুহ দি পিনে মেইনটেনেঞ্চো কৰিব পাৰিব। গেছটো আহিব আপোনাৰ যিটো আমাৰ NIL-ৰ যিটো গেলৰ যিটো লাইন আহিব, সেই গেলৰ লাইনৰ পৰা আমাৰ গেছটো আহিব। সেইটো থ্ৰু মিউনিচিপালিটি আমি এডভাৰটাইজমেণ্ট কৰিম, থ্ৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আমি এডভাৰটাইজমেণ্ট কৰিম, আৰু তেনেকৈ ফৰ্ম ডিষ্ট্ৰিবিউট কৰি পেলাই ফৰ্ম কালেকশ্যন কৰি পেলাই আমি ফেজ ৱাইজ কৰি যাম। মিউনিচিপালিটিৰ আণ্ডাৰত আমি কৰিম। ঈশ্বৰলৈ আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল। আদানী গেছ ছাৰ্ভিচ ষ্টেচন ইয়াত স্থাপন কৰা হৈছে। আজিৰ পৰা কাম আৰম্ভ হ'ব। এই কামটো আৰম্ভ কৰোঁতে হয়তো অকণমান টাইম লাগিব পাৰে, আৰু আমি আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ এই কামৰ। কিন্তু এই কামৰ প্ৰণালীটো হ'ল এনেকুৱা যে ইয়াত ছাৰ্ভিচ ষ্টেচনটো বনোৱাৰ পাছত আপোনাৰ ঘৰে ঘৰে মানুহৰ গেছ যোগান ধৰা হ'ব। এই অঞ্চলৰ ৰাইজসকলৰ কাৰণে কেনেকুৱা লাভ তেওঁলোকে ধৰক CNG গেছ আৰু আপোনাৰ চিলিণ্ডাৰ গেছৰ মাজত পাৰ্থক্য এটা আছে। CNG গেছটো কোনোদিন শেষ নহয়, চিলিণ্ডাৰ গেছটো শেষ হৈ যায়। সেইটো এটা বেনিফিট, কিন্তু খৰচটো সমানেই পৰিব। আৰু আপোনালোকে যেনেকৈ লাইটৰ বিলত যেনেকৈ মানে ধৰক লাইটৰ কানেকশ্যন লৈ যেনেকৈ এপ্লিকেশ্যন কৰে নহয়, চিমিলাৰ প্ৰচেছ। লাইটৰ কানেকশ্যনটো যেনিবা লাইটৰ তাঁৰডাল ওপৰেৰে যায়, আৰু ইয়াৰে তাঁৰডাল যেনিবা মাটিৰ তলেৰে গুচি যাব আপোনাৰ ঘৰলৈকে। সেইটোৱে ডিফাৰেঞ্চ। প্ৰথমবাৰৰ কাৰণে কিমান কিলোমিটাৰ? প্ৰথম কিলোমিটাৰ ধৰক আপোনাৰ ফাৰ্ষ্ট ফেজত 500 মানে কৰিম বুলি ভাবিছে, ঠিক আছে। সেইটো ছাকচেছ হোৱাৰ পাছত বা সেইটো ইমপ্লিমেণ্ট হোৱাৰ পাছত লাহে লাহে চব গাঁওবোৰ সামৰি লৈ ল'ব আপোনাৰ ওচৰে পাজৰে, চিৰাং আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টত। थैंक यू ये जाहैबाय आदानिनि मोनसे गेस साब स्टेशन जागोन। दा जों LPG गेस जायखौ सुगासिनो दङ, बिनि मोनसे साब स्टेशन जागोन आरो माबायदि मुलाम्फा जागोन? बेजों मुलाम्फाया जागोन, जों दा सिलिन्डार लानानै बाहेरायाव थांनांगौ जायो। दा बेखौ जों बाहेरायाव थांनानै नङा, गावबागाव न'आव सहैजोबगोन आरो गावबागाव किटचेनाव पाइपनि जोहै पाइपजों। माब्लानिफ्राय जागायगोन खामानि? बियो दा साब स्टेशनखौ बानायग्रोनो नागिरदों। फार्स्ट स्टार्टिं टाइम लागोन बियो जाखांनायनि उनावसो जोङो बेखौ बुंनो हागोन आरो। माबायदि बेसेनाव मोननो हागोन जुदि लांफैयो? बे बेसेना एखेयानो जागोन, जेरखम जोङो दा कारेन्ट सुगासिनो दङ लाइनखौ, थिग बेबायदि सिस्टेम जागोन आरो। जों एप्लाइ खालामनांगोन, एप्लाइ खालामनायनि उनाव गामि आरो टाउनावबो मोननो हागोन? मोनगोन, गामियावबो मोनगोन, टाउनावबो। एप्लाइ खालामोबा मा मा डकुमेन्ट्सनि गोनांथि जानो हागौ? जेरै जोङो दा लाइन माबा मिटार बहायनो थाखाय माखासे डकुमेन्ट्स नांगौ, सेम बे प्रसेसआनो जागोन। दिनै दि नोंथांमोना बेवहाय बेखेवजेननाय हाबाफारि हिसाबै मोनसे हाबाफारि लाबाय, सोर आलासि फैनानै बेखौ जोंनि आदानि, बेयो मोनसे आदानिनि प्रजेक्ट नालाय, आदानि बिसिनि माखासे दैदेनगिरिफोर फैदों आरो। आं
नामखौ मिथिजोबला बिसिनि अफिसियेल माखासे बिसोरनो फैदों बेसेबां जानथाय हिसाबै गिबि खेबनि थाखाय खालामगोन बेखौ दा 12 किल'मिटारसिम माबा खालामनाय जादों बेनि उनाव लासैनो बारायलांबाय थागोन होननानै बुंदों बेयाव नैबे जोंना साब स्टेसननि जाखांनाय लोगो लोगोनो बेवहाय अफिसियेल माखासे बिल्डिंबो थागोन नालाय बेवहाय फैनानै रायज्लायफैबानो मिथिसिगोन नोंथांमोननिफ्रायबो एडभार्टाइजमेन्टखौ खालामनाय जागोन नामा एडभार्टाइजआथ' कम्पानिनिफ्राय थागोन कम्पानिनिफ्राय थागोन मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडे रडजों नांजाबनाय गोजोनपुरि रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आइ आफा BM इनस्टिट्युट अफ पेरामेडिक्स बेखेवदों बे आइ आफा BM इनस्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ 10+2 नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथाइखौ लानो हागोन क'क्राझार सहरनि गोजोनपुरि एबा गांजिमा बाजारजों नांजाबनाय आइ आफा BM इनस्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरि टेक्न'लजि फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं OT टेक्निशियान ICU टेक्निशियान रेडियोल'जि टेक्निशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM इनस्टिट्युट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों सुलाद लाहरनो हागोन